নমস্কাৰ আপোনাক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এই চেনেলটোৰ যোগেদি মই আপোনালোকৰ লগত স্বাস্থ্য সম্পৰ্কীয় তথা বিষ সম্পৰ্কীয় বিভিন্ন বেমাৰৰ বিষয়ে অতি সহজভাৱে বুজাব চেষ্টা কৰিম আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই আপোনালোক উপকৃত হ'ব তো চেনেলটোৰ আৰম্ভণিতে মই আজি আপোনালোকৰ লগত ফেটছ বা চৰ্বিৰ বিষয়ে আলোচনা কৰিম এতিয়া ফেটছ বুলি কওঁতে হয়তো বহুতে ভাবিছে যে ফেটছ আমাৰ দেহৰ কাৰণে অতি অপকাৰী বা আমাৰ দেহৰ কাৰণে অতি ক্ষতিকাৰক কিন্তু আমি সকলোৱে জনা আছে যে আমি দৈনন্দিন যিমান খাদ্য খাওঁ তাৰ পৰা আমি 20 পৰা 30% ফেটছ আহৰণ কৰি ল'ব লাগে এতিয়া এইখিনি ফেটছ আমাৰ দেহৰ কাৰণে কিয় প্ৰয়োজন তাৰ বিষয়ে অলপ বহলাই ব্যাখ্যা কৰা হ'ব প্ৰথমে ফেটছে আমাৰ দেহৰ ভিতৰত শক্তি যোগান ধৰে আমি দৈনন্দিন যিমান কাম কৰোঁ তাৰ কাৰণে আমাৰ দেহৰ শক্তিৰ প্ৰয়োজন আৰু এই শক্তিৰ কিছু এটা অংশ আমাৰ দেহৰ ভিতৰত সঞ্চিত হৈ থকা ফেটছে যোগান ধৰে লগতে ফেটছে আমাৰ দেহৰ ভিতৰত ভিটামিন এ ডি ই কে এই চাৰিটা ভিটামিন শোষণ কৰি লয় যদি আমাৰ দেহৰ ভিতৰত ফেটছৰ পৰিমাণ অতি পৰিমাণে কমি যায় তেতিয়াহ'লে ফেটছৰ যিখিনি কাম এই ভিটামিনৰ এইকেইটা যিকেইটা কাম সেইখিনি আমি ঠিক পৰিমাণে নাপাব পাৰোঁ যেনে ভিটামিন এৰ কামত চকুৰে দেখা পোৱাত সহায় কৰা বা ভিটামিন ডি আমাৰ দেহৰ হাড়ৰ মজবুত কৰি ৰাখে লগতে ভিটামিন কে আমাৰ তেজৰ গোট মৰাত সহায় কৰে তেনেকুৱা কাম ভালদৰে কৰিব নোৱাৰিব পাৰে ইয়াৰ উপৰি ফেটছে আমাৰ দেহৰ ভিতৰত শাৰীৰিক উষ্ণতা নিয়ন্ত্ৰণ কৰে আমাৰ দেহৰ ভিতৰত বাহিৰত যিটো উষ্ণতা তাৰ লগত দেহৰ ভিতৰৰ উষ্ণতাটো মেইনটেইন কৰি ৰাখিবলৈ ফেট আমাৰ দেহৰ ভিতৰত সাবকিউটেনাছ ফেটছে আমাৰ দেহৰ সাবকিউটেনাছ ফেটছে সহায় কৰে লগতে আমাৰ দেহৰ ভিতৰত আৰু এটা ফেটছ আছে ভিছাৰেল ফেটছ বুলি কয় এই ফেটছটোৱে কি কৰে আমাৰ দেহৰ কিছুমান ডাঙৰ ডাঙৰ অংগ আছে যেনে হাৰ্টেই ধৰা যাওক বা লিভাৰ হওক বা কিডনি তেনেকুৱা ডাঙৰ অংগবিলাকক প্ৰটেক্ট কৰি ৰাখে ইয়াৰ উপৰি ফেটছে হৰম'ন উৎপাদন কৰাটো সহায় কৰে আৰু লগতে কোষ বৃদ্ধি কৰাটো বহু পৰিমাণত সহায় কৰে এতিয়া আহিছোঁ আমি ফেটছৰ ভাগকেইটালৈ ফেটছৰ প্ৰধান ভাগ হ'ল তিনিটা এটা হ'ল চেচুৰেটেড ফেটছ বা অসমীয়াত সংকৃত ফেটছ বুলি কওঁ এটা হ'ল আনচেচুৰেটেড ফেটছ বা অসমীয়াত অসংকৃত ফেটছ বুলি ক'ব পাৰোঁ আৰু এটা হ'ল ট্ৰেন্স ফেট এই চেচুৰেটেড ফেটছক আমি ভাল ফেটছ বুলি ক'ব পাৰোঁ আৰু আনচেচুৰেটেড ফেটছক অতিকে ভাল ফেটছ বুলি ক'ব পাৰোঁ আৰু ট্ৰেন্স ফেট হ'ল আমাৰ দেহৰ কাৰণে অতি ক্ষতিকাৰক ফেটছ পোনপ্ৰথমে আমি চেচুৰেটেড ফেটছৰ বিষয়ে অলপ আলোচনা কৰোঁ এই চেচুৰেটেড ফেটছ বা সংকৃত ফেটছত আমি দুটা লিপ'প্ৰটিন পাওঁ এটা হ'ল LDL বা ল' ডেনচিটি লিপ'প্ৰটিন বুলি কওঁ আৰু এটা হ'ল HDL যাক আমি হাই ডেনচিটি লিপ'প্ৰটিন বুলি কওঁ এতিয়া এই দুইবিধ লিপ'প্ৰটিনে আমাৰ দেহৰ ভিতৰত কেনেকুৱা প্ৰভাৱ পেলায় তাৰ বিষয়ে অলপ আলোচনা কৰোঁ যেতিয়া আমি অধিক পৰিমাণে চেচুৰেটেড ফেটছ গ্ৰহণ কৰোঁ দৈনন্দিন জীৱনত আমি বেছি পৰিমাণে খাওঁ তেতিয়া কি হয় এই LDL পৰিমাণটো আমাৰ দেহৰ ভিতৰত বাঢ়ি যায় আৰু এই LDLটো কি কৰে আমাৰ দেহত এই তেজৰ নলী ছাপ'জ এটা তেজৰ নলী ইয়াত কি কৰে তেজৰ নলীৰ ভিতৰ ফালে চামনি সৃষ্টি কৰে আৰু এইফালেদি আমাৰ তেজ প্ৰবাহিত হৈ থাকে যেতিয়া এই তেজৰ চামনিটো বাঢ়ি গৈ থাকে এই LDL পৰিমাণটো যেতিয়া বাঢ়ি গৈ যায় এই চামনিৰ পৰিমাণটো বাঢ়ি যায় আৰু তাৰ ফলত কি হ'ব পাৰে এই তেজ চলাচলত বাধা সৃষ্টি হ'ব পাৰে তেতিয়া কি হ'ব পাৰে আমাৰ দেহৰ ভিতৰত যেনে হাৰ্ট ডিজিজ বা কিডনিৰ প্ৰব্লেম হ'ব পাৰে ইয়াৰ উপৰি আমাৰ ডায়েবেটিছ বাঢ়িব পাৰে বা ষ্ট্ৰোক হ'ব পাৰে এনেকুৱা ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে কিন্তু ইয়াৰ লগতে HDL বুলি এটা যিটো মই ক'লোঁ লিপ'প্ৰটিন থাকে এই HDL কি কৰে যিটো চামনি সৃষ্টি কৰিছে LDL এই LDLটো যিটো চামনি সৃষ্টি কৰিছে এই HDL এই চামনিটো তেজৰ নলীৰ পৰা উলিয়াই আনি আমাৰ যকৃতত লৈ যায়
বা যদি লিভাৰলৈ যায় আৰু লিভাৰে আমাৰ দেহৰ মলৰ দ্বাৰা বাহিৰৰ পিনে উলিয়াই দিয়ে। এইবাৰ আমি আনচেচুৰেটেড ফেট বা অসংকৃত ফেটছৰ ওপৰত আলোচনা কৰোঁ। এই আনচেচুৰেটেড ফেটছক দুটা ভাগত ভগাব পাৰি। এটা হ'ল মনো আনচেচুৰেটেড ফেট আৰু এটা হ'ল পলি আনচেচুৰেটেড ফেট। এই মনো আনচেচুৰেটেড ফেটটো আমাৰ দেহৰ কাৰণে কিয় প্ৰয়োজন? এক নম্বৰ, ইয়ে আমাৰ হাৰ্টৰ বেমাৰ কমাই তোলে, লগতে মানসিক টেনশ্যন দূৰ কৰে। ইয়াৰ উপৰি হৰম'ন উৎপাদনত সহায় কৰে, লগতে ইনচুলিন প্ৰতিৰোধ আৰু শৰীৰৰ ওজন নিয়মীয়া কৰি ৰাখে। পলি আনচেচুৰেটে আমাৰ ছাল আৰু চকুৰ স্বাস্থ্য উন্নত কৰি ৰাখে। ইয়াৰ উপৰি গাঁঠিৰ বিষ তথা আমাৰ স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে বহুত। আমি মনো আনচেচুৰেট ফেটছ ক'ত ক'ত পাব পাৰোঁ? যেনে জলফাইৰ তেল, কণী, বাদাম, নাচপতি, কাজু এনেকুৱা খাদ্যত প্ৰচুৰ পৰিমাণৰ মনো আনচেচুৰেটেড ফেটছ পোৱা যায়। পলি আনচেচুৰেটেড ফেটছ আমি মাছ, সাগৰীয় মাছ, যেনে সাগৰীয় মাছত ওমেগা 3 ফেটি এচিড বুলি এটা বস্তু থাকে। বহুতে হয়তো ইয়াৰ নামটো শুনিছে। এইটো আমাৰ দেহৰ কাৰণে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰি চয়াবিন, আখৰোট, ফ্লেক্সিড, বাদাম এনেকুৱা খাদ্যত পলি আনচেচুৰেটেড ফেটছ পাব পাৰোঁ। আমি খোৱা ফাষ্টফুড জাতীয় খাদ্যবোৰত যেনে চিঙৰা হওক বা জেলেপি বা মেগী, চাওমিন আদিত প্ৰচুৰ পৰিমাণে ট্ৰেন্স ফেট থাকে। লগতে আমি খোৱা কেক, পেষ্ট্ৰি বা পিজ্জাই হওক এনেকুৱা খাদ্যত বহুত ট্ৰেন্স ফেট থাকে। এইবিলাক স্বাস্থ্যৰ কাৰণে অতি অপকাৰী। গতিকে যিমান পাৰোঁ আমি এনেকুৱা খাদ্যৰ পৰা দূৰত থকাটোৱে আমাৰ দেহৰ কাৰণে অতিকৈ প্ৰয়োজনীয়।